অসমৰ সংগীত জগতৰ দুই মহাৰথী, দুই দিগন্ত, দুই কিংবদন্তি। যেতিয়া দুইজনৰ নাম উচ্চাৰিত হয়, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, কৰবাত ৰোমাঞ্চ, কৰবাত অলপ ভয়ো লাগে। কিন্তু সত্য কথাটো জানিব বিচাৰিছে নেকি আপুনি? কেৱল এজনেই হ'ব পাৰে সৰ্বশ্ৰেষ্ঠ, কিন্তু কোনজন? আৰু আপোনাৰ মনতে হ'ব পাৰে কি বাৰু, দেউতাকে আৰু পুতেকে যুদ্ধ কৰিব জানো? ভূপেন হাজৰিকাক কেৱল এজন গায়ক বুলি ক'লে তেওঁৰ মহাত্মাক খটুৱাই থৈছোঁ। ভাৰতৰ কবয়াৰ অফ অসম বুলি জনাজাত এইগৰাকী সৃষ্টিশীল প্ৰতিভাই বিশ্বক দেখুৱাইছিল অসমীয়াৰ হৃদয়। অসমীয়া সংগীতক বৈশ্বিক কৰি তুলিছিল ভূপেন হাজৰিকাই নিজৰ গান আৰু সুৰেৰে। তেওঁৰ কণ্ঠৰ গভীৰতা আপুনি অনুভৱ কৰিছে নেকি? কমেণ্ট বক্সত জনাব। কিন্তু মাত্ৰ অতীতৰ মহানতাৰে সৰ্বশ্ৰেষ্ঠ হওঁনে? অন্যফালে জুবিন গাৰ্গ এক সম্পূৰ্ণ ভিন্ন ধাৰা, ভিন্ন দিশ। আধুনিক সাহসী আৰু সৃষ্টিশীলতাৰে অনন্য। জুবিনৰ গানত কৌশলৰ উন্মাদনা আছে, প্ৰেমৰ উদ্দীপনা আছে। তেওঁকে ধৰি মাত্ৰ এখন নতুন প্ৰজন্ম সংগীতৰ মাধ্যমত আগবাঢ়ি গৈছিল। ভাবিছে নেকি আজি অসমীয়া সংগীত ইমান জনপ্ৰিয় কিয়? কিন্তু এই দুইজনৰ মাজত কেৱল কণ্ঠৰে নে চিন্তাৰে প্ৰভাৱবান? আপুনি ভাবিছে? ভূপেন হাজৰিকাই কেৱল সংগীত নহয়, অসমীয়া সংস্কৃতিৰ ৰাজদূত আছিল। তেওঁৰ প্ৰতিটো গীতত এটা বাৰ্তা আছে, সাম্য, প্ৰেম আৰু ন্যায়ৰ। বিস্তাৰ হওক আৰু গংগাৰ দৰে গীতে ভাৰতীয় জনতাক সংহতিৰ অনুভৱ দিছে। আমাৰ ঐতিহ্যক অটুট ৰাখিবলৈ তেওঁ যুদ্ধ কৰিছিল। এই সকলোবোৰ কিমান দীৰ্ঘস্থায়ী আপুনি ভাবিছে? আৰু ইয়াৰ বিপৰীতে জুবিনৰ পথ। জুবিন গাৰ্গে তেনে প্ৰচলিত নীতিবোৰ ভাঙি নতুন ৰাগ খুলি গৈছে। চিটপটত গীতত তেনে আধুনিকতা আনিছে য'ত নতুন প্ৰজন্মই নিজৰ প্ৰতিচ্ছবি পাইছে। এয়া সাহসী আৰু এয়া প্ৰচণ্ড। ক'ৰবাত বিতৰ্ক, ক'ৰবাত বিতণ্ডা। আৰু এইবাৰ তেওঁ সমগ্ৰ সমাজতে এক প্ৰভাৱ পেলাইছে। এই প্ৰভাৱৰ বা কিমান স্থায়ী ল'ব? ভূপেন হাজৰিকা এক ঐতিহাসিক প্ৰৱাহ, এক নিতান্ত প্ৰয়োজনীয় জীৱনমুখী সংগীত। আনহাতে জুবিন গাৰ্গ এক নতুন শক্তি, এক প্ৰগতিৰ উচ্ছ্বাস। দুয়ো এজনৰ পৰিপূৰক, কিন্তু সেই সৰ্বশ্ৰেষ্ঠ কোন? কেৱল এজনকেই সৰ্বশ্ৰেষ্ঠ বুলি বাছনি কৰাটো কষ্টকৰ। মাত্ৰ সংগীতৰ বাবে নে সমাজৰ প্ৰতি প্ৰভাৱৰ বাবে? কিমান জনৰ বাবে সংগীতটো সান্তনা বা অনুপ্ৰেৰণা? শেষত আপুনি নিজেই ঠিক কৰক সৰ্বশ্ৰেষ্ঠ কোন? ভূপেন হাজৰিকাৰ অন্তৰাত্মাৰ সংগীত নে জুবিন গাৰ্গৰ স্বাধীনতাৰ সংগীত? তাৰ বাবে আপোনাৰ মনটো ক'ত? অতীতৰ ঐতিহ্য নে আধুনিকত্বৰ বাবে? হয়তো উত্তৰ আপোনাৰ মাজতে আছে। এইখিনিতে আজিৰ আমাৰ ভিডিঅ'টি সামৰণি মাৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'টিত এতিয়াও লাইক কৰা নাই, কৰি লওক। লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।